জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপ। ভৃগু কাশ্যপৰ এখন ডিফুৰ ঘৰ। লকডাউনৰ বাবে গুৱাহাটীৰ পৰা গৈ ডিফুৰ ঘৰত এতিয়া পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিছে ভৃগু কাশ্যপে। ডিফুৰ ঘৰত এই সময়ছোৱা কি ধৰণে অতিবাহিত কৰিছে ভৃগুৱে, আজি আমি আপোনালোকক দেখুৱাম আমাৰ বোকাজানৰ সংবাদদাতা প্ৰদীপ নাথৰ জৰিয়তে ভৃগুৰ ঘৰৰ পৰা এই বিশেষ অনুষ্ঠানৰ জৰিয়তে। আসাম টক্সৰ বিশেষ অনুষ্ঠান আৰু কথাৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নৱপ্ৰজন্মৰ জনপ্ৰিয় শিল্পী তথা ডিফুৰ সুসন্তান ভৃগু কাশ্যপৰ জন্মস্থান ডিফুস্থিত বাসগৃহ। প্ৰথমতে মই ভৃগু কাশ্যপক সুধিব বিচাৰিম, এই সৰ্বত্ৰে যিহেতু লকডাউন, এই লকডাউনৰ মাজত শিল্পী সমাজ বাৰুকৈ প্ৰভাৱান্বিত হৈছে। এই ক্ষেত্ৰত আপুনি নিশ্চয় বিৰূপ নহয় চাগে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? নমস্কাৰ, আসাম টক্সৰ এটি ধুনীয়া অনুষ্ঠানৰ মাজেৰে মোক সমভাগী কৰাৰ বাবে। সৰ্বত্ৰে লকডাউন আৰু এই কৰোণাৰ যি সন্ত্ৰাস সেয়া সমগ্ৰ বিশ্বতে বিৰাজমান। শিল্পী সমাজ, গায়ক সমাজ বা অসমবাসী ইয়াৰ ব্যতিক্ৰম নহয়। গতিকে প্ৰভাৱটো ডেফিনেটলি পৰিছে, কাৰণ আমাৰ যি আয়ৰ সময় এপ্ৰিল আৰু মে' মাহটোত অসমৰ ৰাইজৰ মৰম বুটলিবলৈ আমি অসমবাসীৰ বাবে কিছু নতুন গীত প্ৰস্তুত কৰি সেই গীতবোৰ পৰিৱেশন কৰিবলৈ সাজু হওঁ। আৰু ঠিক তাৰ প্ৰাকখনত যথেষ্ট বিদেশত থকা অনুষ্ঠানো মোৰ কেঞ্চেল হৈছে। 8 এপ্ৰিলত আছিলে কাটাৰত আৰু 7 জুনত আমাৰ টুৰ আছিলে নিউজিলেণ্ডত আৰু পুনেৰ অসমীয়া সন্থাই মাতাটো আছিলেই। 3খনকৈ অনুষ্ঠান বাতিল হৈছে। সেয়া খুব আচলতে মেজৰ দোষ এটা। বাকী যেতিয়া অনুভৱ কৰিলোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়া ক'লে যে জীৱন থাকিলেহে উদযাপন, গতিকে সেইখিনি কথাত নিজকে ৰিলেট কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই সময়ৰ সোঁতত এতিয়া চলি আছোঁ। সময়ৰ সোঁতৰ বিপৰীতেতো খোজকাঢ়ি কেতিয়াও সাঁতুৰি আমি কেতিয়াও প্ৰভাৱিত হ'ব নোৱাৰোঁ। গতিকে সময়ৰ সোঁতত অতিবাহি গৈ আছোঁ আৰু আশাবাদী অতি সোনকালতে এই মহামাৰী কৰোণা আমাৰ মাজৰ পৰা বিদায় মাগিব আৰু স্বাভাৱিক যি জীৱন যাপন সেয়া আমাৰ মাজলৈ ঘূৰি আহিব। হয়, নিশ্চয়কৈ স্বাভাৱিক জীৱন ঘূৰি আহিব। যিহেতু গানৰ মানুহ ভৃগু কাশ্যপ, এই প্ৰথমতে আমি দৰ্শকসকলক ভৃগু কাশ্যপৰ এটি জনপ্ৰিয় গান শুনিবলৈ আশা কৰিছোঁ। হয়, এই গীতটি সৃষ্টি আমাৰ শ্ৰদ্ধা দিগন্ত ভাৰতী ছাৰৰ। গীতটি গাইছিলোঁ মই, মিউজিক মোৰ ভাইটি পিংকলৰ, আৰু কোৰিঅ'গ্ৰাফি কৰিছিলে অসীম গগৈ। দিছ ইজ এ ভেৰি পপুলাৰ নাম্বাৰ অফ আছামিজ মিউজিক ইণ্ডাষ্ট্ৰি। কলিজা থুৰি বাজিছে লাহেকৈ, লিহিৰি লিহিৰি কোনেও নজনাকৈ, আজি ৰ'বলৈ দিয়া না চকুতে চকু থোৱা না, নয়ে 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 ঐ নিতমেতি শুনিছো তোমাৰ মাতত, দূৰে 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 থাকিব নোৱাৰি তোমাক লাগে কাষৰত, নয়ে 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 ঐ নিতমেতি শুনিছো তোমাৰ মাতত, দূৰে 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 থাকিব নোৱাৰি তোমাক লাগে কাষৰত। সৰ্বত্ৰে লকডাউন চলি আছে। এই লকডাউনত আপুনি কেনেকৈ সময় অতিবাহিত কৰিছে নিজৰ পৰিয়ালৰ লগত বা আপোনজনৰ লগত? মই খুব সৌভাগ্যৱান বুলি নিজকে ভাবোঁ এইটোৰ কাৰণে, কিয়নো প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায়ৰ যি লকডাউন চলিছিল সেই লকডাউনৰ সময়ছোৱাত মোৰ মাতৃ, মোৰ বাইদেউ দুগৰাকী, মোৰ ভাগিন দুগৰাকী, গোটেইসোপা মোৰ লগত আছিল। আৰু সেইখিনি সময়ত সেই প্ৰায় 42টা দিন কেনেকৈ গুৱাহাটীত গুচি গ'ল গম নাপালোঁ। তাৰ মাজতেই টি চিৰিজ একাডেমীৰ বৰ্তমান মই মিডিয়া কনচালটেণ্ট হিচাপে কাম কৰি আছোঁ। আৰু আমাৰ টি চিৰিজ ইনষ্টিটিউটৰ হয় আমি যিকেইগৰাকী ব্যক্তি আৰ্থিক দৈন্যতাত তেখেতসকলে জীৱন যাপন কৰিছিলে, তেখেতসকলৰ সুবিধাৰ্থে আমি তেখেতসকলক এককালীন সাহায্য হিচাপে প্ৰায় 1,41,000 টকাৰ আমি অনুদান আগবঢ়াইছিলোঁ থ্ৰু ইনষ্টাগ্ৰাম লাইভ, শিল্পীৰ বাবে শীৰ্ষক এটি অনুষ্ঠানৰ জৰিয়তে। সেইটো হ'ল প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায়ৰ লকডাউনত। তাৰ পিছৰ সময়ছোৱাত যেতিয়া আনলক 1 আৰম্ভ হ'ল, সেইখিনি সময়ছোৱাত আমি আমাৰ যিকেইগৰাকী কণ্ঠশিল্পীৰ লগত মোৰ সঘনাই ফোনত কণ্টেক্ট হৈ থাকে, তেখেতসকলৰ লগত ফোনতেই যোগাযোগ কৰি মোৰ কিছুমান গীত তেখেতসকলৰ কণ্ঠত ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলোঁ। আৰু সেই গীতটি ইতিমধ্যে প্ৰায় 4 লক্ষ ৰাইজে উপভোগ কৰিছে আৰু ভাল পাইছে বুলি আমি অনুমান কৰিব পাৰোঁ। তাৰপিছতেই আৰম্ভ হ'ল হিটছ অফ 4 বুলি এটি গীত আমি কৰিছিলোঁ। বাবু বৰুৱা, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, বাবুদা, মই, নেকিব, মোৰ ভাল বন্ধু আৰু ৰিংকু, আমি 4জনে মিলি প্ৰত্যেকজনেই ঘৰতে থাকি নিজৰ হোম ছেটআপত নিজৰ ভইচখিনি ডাব কৰি সেইখিনি বস্তু আমি লাষ্টত মিক্স মাষ্টাৰিং এণ্ড গোটেই মিউজিকখিনি কৰি দিছে দীপকেশ বুঢ়াগোহাঁয়ে।
চ' সেই তেনেকৈ কৰি আৰু এটা গান কৰিলোঁ গতিকে লকডাউনটো মোৰ কাৰণে খুব ধুনীয়া মই ইতিবাচক হিচাপে লৈছোঁ কাৰণ এইখিনি সময়ত সচৰাচৰ কি হয় এপ্ৰিল মে' জুন মাহত আমি দৰ্শকৰ বাবে ঘৰৰ পৰা বাহিৰলৈ গুচি যাওঁ আৰু সেইখিনি সময়ত মা দেউতাৰ পৰা আমি বিৰত থাকিবলগীয়া হয় কিন্তু এইবাৰ লকডাউনটোৱে বহুতখিনি কথা শিকাইছে হেৰুৱা সম্পৰ্ক আমি ঘূৰাই পাইছোঁ আৰু ভৱিষ্যতে এনেকুৱা মহামাৰী নাহক কিন্তু মই ভাবোঁ যে যদি আমি কিবা ক্ষেত্ৰত কিবা সুযোগত আমি যদি নিজৰ ফেমিলিৰ সৈতে সময় কটাবলৈ সুবিধাকণ পাইছোঁ সেইটো এৰি দিব নালাগে লকডাউন নালাগে আমাক কিন্তু এই ক্ষেত্ৰত এইখিনি কথাই বুজিব পাৰি যে প্ৰত্যেকটো বস্তুৰ এটা ইতিবাচক আৰু এটা নেতিবাচক দিশ থাকে আৰু ইতিবাচক দিশটো লৈ পেলাই আমি যদি আগবাঢ়ি যাওঁ প্ৰত্যেকটো ফলাফল প্ৰত্যেকটো পথ আমাৰ বাবে ধনাত্মক হ'ব বুলি মই ভাবোঁ আশাবাদী যিহেতু তুমি ডিফুৰ সুসন্তান ডিফুখন অট' নগৰী বুলি জনাজাত তোমাৰ অট' ৰিলেটেড যোনটো গান ওলাইছিলে সেই গানটো তুমি উৎস ডিফু বুলিয়ে ভাবা নেকি উৎসটো ডিফু কাৰণ মোৰ বাল্যকাল ইয়াতে ল'ৰালি ইয়াতে পাৰ কৰিছোঁ আৰু ডিফুখনত আমি যেতিয়া HSLC এক্সামিনেশ্যনলৈকে আছোঁ এইখিনি সময়ত সাংস্কৃতিকভাৱে খুব চহকী বুলি মই ক'ব লাগিব ডিফুত ধুনীয়া এটা সাংস্কৃতিক পৰিৱেশে বিৰাজ কৰিছিলে বৰ্তমানৰ কথা মই নাজানো যিহেতু বহুতখিনি বছৰ ডিফুৰ সৈতে সম্পৰ্ক খুব কম উৰুকাত অহা যায় কেৱল গতিকে সেইখিনি সময়ত যেতিয়াই সচৰাচৰ আমি মধ্যবিত্তীয় পৰিয়ালৰ ল'ৰা মোৰ দেউতা ছিংগল আৰ্ণ এগৰাকী চাকৰিয়াল আছিল গতিকে অট'নমাছ কাউন্সিলৰ আণ্ডাৰত এখন অফিচত গতিকে সেইখিনি সময়ত আমাৰ ব্যক্তিগত গাড়ী নাছিলে চ' গাড়ী নথকাৰ ক্ষেত্ৰত আমাৰ উৎস এটাই আছিল বজাৰলৈ যাবলৈ যে অটো আৰু অটোত গ'লে সেইখন সেই অটোৱে আমাৰ মানে ফাৰ্ষ্ট এণ্ড লাষ্ট চইচ গতিকে অটোৰ মোক এট্ৰেকশ্যন কৰাটো সেইটো স্বাভাৱিক সেইটো কৰিবই কিন্তু অটোতকৈ আগত এটি গীত আছিলে যিটো গীত সচৰাচৰ বহুতখিনি ল'ৰা ছোৱালীয়ে বহুত বেছি মৰম কৰে ভাল পায় অসমৰ ৰাইজে সেই গীতটি হৈছে মণিমালাটোৱে মোক আচলতে প্লেটফৰ্ম দিলে ৰাইজৰ মাজত ভৃগু বুলি নামৰ কোনোবা এজন ব্যক্তি যে এক্সিষ্ট হৈছে এই পৃথিৱীখনত সেই মণিমালা গীতটিয়ে মোক সেইখিনি বস্তু চিনাকি কৰালে আৰু সেই চিনাকি মই নিজৰ অস্ত্ৰ হিচাপে উইপেন্স হিচাপে লৈ অটোৱালা গীতটি কৰিছিলোঁ আৰু তাৰপিছত সমগ্ৰ অসমৰ পৰা মই ক'ম যে অসমৰ বাহিৰতো কিবা স্পেচিফিক জেগাত অটোৱালা গীতটিৰ বাবে যিখিনি মৰম পাইছোঁ সেইখিনি সঁচাকৈ শলাগনীয় আৰু মই কোনোদিন ভবা নাছিলোঁ যে অটোখন যে পিছফালৰ পৰা মই ঠেলি দিছিলোঁ সেই অটোখন গৈ পেলাই ইমান দূৰ পাবগৈ মই কেতিয়াও ভবা নাছিলোঁ গতিকে ইটছ মাই প্ৰিভিলেজ ডেট মই খুব গৌৰৱ অনুভৱ কৰোঁ যে ডিফু এনেকুৱা এখন জেগা পাহাৰীয়া জিলা য'ত অটো চলে আৰু মোৰ এনেকুৱা এটা গীত যিটো অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক হয়তো শুনিছে বা দেখিছে বা জানে সেই গীতটো হৈছে অটোৱালা চামহাও প্ৰত্যক্ষভাৱে নহ'লেও যে পৰোক্ষভাৱে ডিফুৰ লগত এই গানটো জড়িত ইয়াৰ পৰা প্ৰকাশ পোৱা যায় এই অটোৱালা গানটো আমাৰ দৰ্শকক নিশ্চয় অটোৱালা গীতটি গোৱা আগত এই দুজন ব্যক্তিৰ নাম নল'লে গীতটি আধৰুৱা হ'ব দেই গীতটি দেখিছিলে মোৰ শ্ৰদ্ধাৰ ককাইদেউ ৰেকিবুল আজি মই যিখিনি জেগাত উপনীত হৈছোঁ তাতে 50% ৰেকিবুলৰ কৰণীয় শেখৰ গোস্বামী আৰু কোৰিঅ'গ্ৰাফি কৰিছিলে পংকজ ইংতি সকলোৱে ডেডিকেট কৰি লগতে মোৰ আছাম টক শ্ব'সমূহ দৰ্শকসকলে এই গীতটি ডেডিকেট কৰি গুণগুণাই দিছোঁ অটোৱালা মই গান্ধীনগৰৰ অটো চলাই মই খাম তুমি মাজনী জয়ানগৰৰ এই জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ নেহাঁহিবা মোৰে কথা শুনি ভিকহু বুলিও তুমি নকবা মনে মনে দেখো সপোন এটি আছেনে তাৰ জানো পৰিসীমা অটোৱালা মই গান্ধীনগৰৰ এই গান্ধীনগৰৰ অটো চলাই মই খাওঁ তুমি মাজনী জয়ানগৰৰ এই জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ যিটো তুমি বিদেশতো পাৰফৰ্মেঞ্চ কৰিছা বিদেশত মোৰ যি গীত অকণমান আগত মই পৰিৱেশন কৰিলোঁ অটোৱালা গীতটিৰ বাবেই মই লাষ্ট ইয়েৰ গ'লোঁ মেলবৰ্ণ অষ্ট্ৰেলিয়া তাৰ আগৰবাৰ গৈছিলোঁ ডুবাই তাৰ আগৰবাৰ গৈছিলোঁ ছিংগাপুৰ গতিকে তিনিখন দেশ আমাৰ অটোৱালা গীতটিৰ বাবে নিমন্ত্ৰণ জনাই তাত থকা অসমীয়া ব্যক্তিসকলে আৰু এবাৰ গ'লোঁ নেপাল ফুৰিবলৈও গ'লোঁ গানৰ কামতো গ'লোঁ গতিকে তাতেও এই গীতটি ভাল পায় বুলি জানি ভাল লাগিলে গতিকে তিনিখন দেশ মানে চুবুৰীয়া দেশ হ'ল নেপাল সেইখন মই নধৰোঁ বিদেশ বুলি আৰু নিয়াৰ বাই একদম আৰু বাকী তিনিখন দেশলৈ গ'লোঁ গীত গাবলৈ বাকী গতিকে খুব ভাল লাগে যেতিয়া সৰু সৃষ্টি এটা আমি একো নভবাকৈ কিবা এটা সৃষ্টি কৰোঁ সেই সৃষ্টিটো সাত সাগৰ তেৰণ্ডি পাৰৰ সিফালৰ ৰাইজে যেতিয়া আদৰি লয় আপোনালোকে ইউটিউবত VK এণ্টাৰটেইনমেণ্টত গ'লেই সেই সমগ্ৰ দৃশ্য তাতে মই ব্লগছ হিচাপেও থৈছোঁ অনুষ্ঠান হিচাপেও থৈছোঁ চাব পাৰিব গতিকে খুব ভাল লাগে আৰু সেইটো কথা আৰু ৰিচেণ্টলি তোমাৰ এটা ভিডিঅ' ভাল সুন্দৰকৈ হৈছে কোৰিঅ'গ্ৰাফি য'ত লেডাখত কৰিছা লে লাডাখ হয় লে লাডাখত কৰিছিলোঁ দুটি গীত
মোৰ ভাইটি শচীন বৰুৱাই কোৰিঅ'গ্ৰাফি কৰিছিলে তাত আমি দুগৰাকী অভিনেত্ৰীক আমি ফ'কাছ কৰিছিলোঁ তেখেত এগৰাকী দেৱলীনা ভট্টাচাৰ্যী তেখেত গোপী বহী হিচাপে তেখেত পৰিচিত সমগ্ৰ ভাৰতবৰ্ষতেই আৰু তেখেত মই জনাত যিমান দূৰলৈ মই জানো তেখেত মোৰ চৰিতে চবতকৈ হাই স্পীড তেতিয়ালৈকে সেই সময়ছোৱালৈকে এতিয়া নাজানো বৰ্তমান কি হৈ আছে গতিকে ভাল লাগে অসমৰ জুৰি হিচাপে অসমীয়া গান এটা তেখেতক ইনক্লুড কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু চাগে কিমান এটা পৰ্যায়ত আমি সফলো হৈছোঁ সেয়া কথা আছিল 2019 আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ কথা তাৰপিছত আমি আৰু এগৰাকী অভিনেত্ৰী বৰ্তমান তেখেত মোৰ ফিয়ঞ্চি হ'ব লগা মোৰ ভাবী পত্নী প্ৰিয়ম পল্লৱী তেখেতক আৰু এটা গীতত আমি সংযোগ কৰিছিলোঁ তেখেতৰ গীতটো আমি একেলগে শ্বুট কৰিছিলোঁ লেলেদাকত গতিকে এই দুটা গীত ৰাইজে খুব ভাল পাইছে আৰু সাধাৰণতে মোৰ যিবোৰ গীত সচৰাচৰ মনোৰঞ্জনধৰ্মী গীত বুলি ৰাইজে প্ৰাধান্য দিয়ে সেই মনোৰঞ্জনধৰ্মী ছেক্টৰটোৰ পৰা অলপমান ফালৰি কাটি আহিমেই মেলোডি প্লাছ ছেমি ক্লাছিকেল এটাত আমি অকণমান চেষ্টা কৰিছিলোঁ ৰাইজক বেলেগ এটা সোৱাদ দিবলৈ আৰু যথা মোৰ যদি ভুল হোৱা নাই ৰাইজে আমি যি প্ৰয়াস কৰিছিলোঁ সেই প্ৰয়াসটো চাগে আমি বিফল নহয় সেই প্ৰয়াসত গতিকে খুব আশাবাদী আৰু এইবাৰ আমাৰ প্লেনিং আছিল 7 জুনত যিটো আমাৰ আছাম কনভেনশ্যন নিউজিলেণ্ডত টুৰ আছিলে আমি তাত 4জন মানুহ ইয়াৰ পৰা যোৱা কথা আছিল 2জন পাৰফৰ্ম কৰিবলৈ 2জন টেকনিচিয়ান চ' সমগ্ৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি সেয়া নহ'ল কিন্তু আশাবাদী যে 2020ত নহ'লেও 21ত কিন্তু আৰু এটা বিদেশত গান কৰিম সেইটোক লৈ আশাবাদী স্বাভাৱিক হোৱাৰ পাছত ভিগু কাশ্যপৰ নিজাববীয়াকৈ পৰিকল্পনা কি এটি জীৱনমুখী গীত এটি কৰি আছোঁ আৰু মই বিফ'ৰ লকডাউনত মই গুৱাহাটীৰ পৰা ডিফুলৈ আহিছোঁ আৰু অহাৰ পিছতেই দুটামান জেগাত ডিফুত শ্বুটো কৰিলোঁ আমি মোৰ ভাইটি 2জন আহিছে মোৰ লগত গতিকে সেই গীত এটি জীৱনমুখী গীত এটি কৰি আছোঁ চ' সচৰাচৰ কি হয় মই সমাজৰ পক্ষে সমাজৰ হকে কিছুমান দিশ প্ৰতিফলিত হ'লে গীতবোৰৰ মাজেৰে হয়তো কোনো যথাসংখ্যক ব্যক্তি তাৰ পৰা উপকৃত হয় বুলি মই ভাবোঁ মোৰ চিন্তাধাৰাৰ মতে গতিকে সেই জীৱনমুখী এটি গীত কৰি আছোঁ যিটো গীতৰ হয়তো কেইগৰাকী সমালোচকে সেইখিনি তেখেতসকলৰ মনত থকা কিছুমান উদয় হোৱা প্ৰশ্নৰ উত্তৰ পাব যিবোৰ ব্যক্তিয়ে হয়তো কিবা এটা কাৰণত কোনো কাৰণ নোহোৱাকৈ মোৰ গীত শুনিব নিবিচাৰে বা মোক ভাল নাপায় যিটো বস্তু স্বাভাৱিক সকলো গায়কৰ ক্ষেত্ৰতেই সেইটো চবৰ ক্ষেত্ৰতেই হয় আমি কেতিয়াও 100% দৰ্শকক ছেটিছফাইড কৰিব নোৱাৰোঁ গতিকে সেইকেইজন দৰ্শকেও যিকেইজন দৰ্শকে হয়তো মোৰ গীত নুশুনে বা মোক ভাল নাপায় বা কমকৈ ভাল পায় তেখেতসকলে সেই এটা উত্তৰ পাব যে মোৰ কেনেকুৱা এটা ঘৰৰ পৰা মই বিলং কৰোঁ যে মোৰ লাইফটোত কিবোৰ ঘটনা ঘটাৰ পিছত আজি এগৰাকী এতিয়াও সফল হোৱা নাই ষ্ট্ৰাগল কৰি আছোঁ টু বি এ ছাকচেছ পাৰ্চন গতিকে সেইখিনি সময়ছোৱাত যিখিনি ষ্ট্ৰাগল আছে মই কেনেকুৱা জেগাত আছিলোঁ কি পৰিস্থিতিৰ মাজেৰে আজি ভৃগ হ'লোঁ সেই গোটেইখিনি দিশ সাঙুৰি এটি গীত কৰি আছোঁ গীতটিৰ নাম হৈছে জীৱনমুখী গীতটিৰ নাম হৈছে বৃত্তান্ত ভৃগু বৃত্তান্ত চ' সেইটো মই ৰিলিজ কৰিম প্ৰবেবলি অক্টোবৰৰ আগত গীতটিৰ কথা আমাৰ শ্ৰদ্ধাৰ দিগন্ত ভৰতী ছাৰৰ মিউজিক দীপকেশ বৰগোহাঁই ডাঙৰীয়া আৰু গীতটি এবাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম এই গীতটি মই ডিৰেকশ্যন কৰিম নিজে কিয়নো মোৰ যিখিনি জীৱনত ঘটনা ঘটি গৈছে সেইখিনি মোতকৈ বেছি আৰু কোনো নাজানে গতিকে সেইখিনিত মই ভাবোঁ মোতকৈ ভালকৈ কোনো সেই দিশ ৰাইজৰ আগত প্ৰতিফলিত কৰিব নোৱাৰিব লগতে কিছুমান কথা যিবোৰ কথা অকণমান প্ৰতিবাদী সত্তাৰূপে দৰ্শক ৰাইজৰ বাবে আগবঢ়াম সেইখিনি মোক সহায় কৰিব অসমৰ বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় হিপ হপ ষ্টাইলৰ ছিংগাৰ ৰেপাৰ ভেনম তেখেতৰ আচল নাম হৈছে অভিষেক মুখাৰ্জী ইজ এ ভেৰি পপুলাৰ ভেৰি ফেণ্টাষ্টিক আৰু আপোনালোকে ভেনমৰ বিষয়েও ইউটিউবত চাব পাৰে ইজ এ ভেৰি ফেণ্টাষ্টিক ৰেপাৰ বৰ্তমান সময়ৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ ওপৰত তেখেতে গীত কৰিছে বহুতখিনি যেনেকৈ ৰেপ হওক ড্ৰাগছ হওক দুৰ্নীতি হওক গোটেইখিনিৰ ওপৰতে তেখেতে গীত কৰিছে খুব ভাল আৰু তেখেতৰ সহযোগত অতি সোনকালতেই অক্টোবৰ মাহৰ আগতেই বিফৰ পূজা ৰাইজে মোৰ এই জীৱনমুখী গীত বৃত্তান্ত দেখিবলৈ পাব আৰু মই খুব আশাবাদী যে এই গীতটিত আপোনালোকে 100% ব্যতিক্ৰমী ৰূপত মোৰ অৱস্থান মোৰ গায়কী মোৰ সংগীত মোৰ ভিডিঅ' দেখিবলৈ পোৱাটো স্বাভাৱিক আছাম টক্সৰ বিশেষ অনুষ্ঠান আৰৰ কথা মাজলৈ আপোনাক স্বাগতম জনাইছোঁ ভৃগুৰ মাতৃ হিচাপে আপুনি কি ক'ব ভৃগুৰ মা হিচাপে মইনো কি ক'ম আপোনালোকে আহিছে ভাল লাগিছে বহুত বহুত ধন্যবাদ আৰুনো কি ক'ম আৰু ভিগু ইমান এটা বৰ্তমান অসমত জনপ্ৰিয় এজন শিল্পী ভিগুৰ মাতৃ হিচাপে আপুনি নিজে গৌৰৱান্বিত নে হয় দিয়ক ভিগু নহ'লে আজি একোৱে নাই আমাৰ গৌৰৱ বহুত গৌৰৱ ভিগুৰ কাৰণে
আপোনালোকৰ আশীৰ্বাদত ইমানখিনি গৈছে, সেইটোকে ধন্যবাদ জনাইছোঁ মই আপোনালোকক। হয়, নিশ্চয়কৈ গম পাইছোঁ এই কিছুদিন পূৰ্বে ভৃগুৰ ৰিং এংগেজমেণ্ট হৈ গৈছে। তাৰপিছত এতিয়া বিয়া কিবা পৰিকল্পনা কৰিছে নেকি? ভৃগুৰ বিয়াখন সংসাৰখন কেতিয়া পাতিব? মই ভাবিছোঁ এতিয়া জানুৱাৰীতে পাতিম বুলি। জানুৱাৰীতে পাতি দিয়াটো ভাল। জানুৱাৰীত মুঠৰ ওপৰত চিয়'ৰ পাতিবই লাগিব। সেইকাৰণে তাৰ ওপৰৰ ককায়েকটো 6 মাহ আগতে পাতিলোঁ। এই 13 তাৰিখ গ'ল। নহ'লে জানুৱাৰীত ভৃগুৰ বিয়াখন খাবলৈ পাম। মোৰ মতে জানুৱাৰী 15-20 আগতে হৈ যাব। মাঘৰ বিহুত মাঘৰ বিহুত মাঘত বিয়া পাতিবই লাগিব। ধন্যবাদ। মই বৰ্তমান উপস্থিত আছোঁ ভৃগু কাশ্যপৰ বাসগৃহৰ সন্মুখভাগত, আৰু মই ভৃগু কাশ্যপক অনুৰোধ জনাম তেওঁৰ পৰিয়ালৰ সদস্যসকলক চিনাকি কৰি দিবলৈ। হয়, ইতিমধ্যে চিনাকি হ'লেই দেউতা, মা লাগিব, মা ডাঙৰ বা, আৰু এয়া মোৰ হ'বলগীয়া মানুহজনী, অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেখেতৰ পৰা ব্যক্তিগতভাৱে জানো কেনেকুৱা লাগিছে? ফৰ দ্য ফাৰ্ষ্ট টাইম শ্বি ইজ কামিং টু ডিফু। পোনপ্ৰথমবাৰে ডিফু আহিছে, হয়। কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ কি? হয়, ডিফু অহাৰ এক্সাইটমেণ্টটো সেইটো এটা বেলেগ ধৰণৰ, কিন্তু মানে এইখন ঘৰত সাধাৰণতে ছোৱালী এজনীয়ে বিয়াৰ পিছতে হয়তো তেওঁলোকৰ স্বামী ঘৰলৈ আহে, কিন্তু মোৰ এইটো সৌভাগ্য যে মই বিয়াৰ আগতে মই মোৰ ঘৰখনক জানিবলৈ সুযোগটি পাইছোঁ লকডাউনৰ জৰিয়তে। কাৰণ এতিয়া বৰ্তমান যিহেতু আমাৰ শ্বুটিঙৰ গোটেই চিডিউল স্তব্ধ হৈ আছে, আৰু খুব লাকি ফিল কৰিছোঁ কাৰণ মোৰ হ'বলগীয়া মানে স্বামীৰ দেউতা মা ভালদৰে জানিবলৈ পাইছোঁ, আৰু সঁচাকৈ খুব ভাল লাগিছে। মাৰ পৰা বহুত কথা শিকিবলৈ পাইছোঁ। মা গাৰ্ডেনিঙৰ লগত তাঁতশালত যেনেকৈ ব্যস্ত হৈ থাকে, নতুন নতুন কথা তেনেকৈ মাৰ লগত শিকিব পাৰিছোঁ। বাবাই কি খাই ভাল পায়, মায়ে কি খাই ভাল পায়, মায়ে কেনেকৈ বনায়, এই সকলো মানে যেনেকৈ ধৰক বিয়াৰ পিছত এজনী ছোৱালী নতুন ঘৰ আহিলে যেনেকৈ ধৰক অকণমান নাৰ্ভাছ থাকে, লাইক ধৰক অকণমান কথা পাতিবলৈ সংকোচ কৰে, মোৰ ক্ষেত্ৰত মানে সেইটো মানে সম্ভৱ নহ'ব। কাৰণ মই যিহেতু আগতীয়াকৈ মই বাবা মাৰ লগত ভালদৰে কথা পাতি লৈছোঁ, আৰু অৰিজিনেলি মই নৰ্মেলি মোৰ দেউতাৰ লগত মানে দেউতা অকণ ষ্ট্ৰিক্ট, মোৰ দেউতা, আৰু কিন্তু এখেত মই লাকি ফিল কৰিছোঁ কাৰণ বাবা যিহেতু বহুত ফ্ৰী, আৰু বাবাৰ লগত সন্ধিয়া পৰতো কেনেকৈ গুচি যাম মই নিজে ক'ব নোৱাৰোঁ, মাৰ লগত পাকঘৰ সময়তো কেনেকৈ গুচি যাম মই নিজে ক'ব নোৱাৰোঁ। চ' আই ফিল চ' লাকি।